হাই ফ্ৰেণ্ড, কি খবৰ? সকলোৰে ভালেই। ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই বেলেগ এটা মিছা মাছৰ ৰেচিপি বনাওঁ আৰু কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব। মিছা মাছ বনাবৰ বাবে মই আলু এটা লৈ লৈছোঁ, পিঁয়াজ লৈ লৈছোঁ আৰু বিলাহী লৈ লৈছোঁ। আৰু এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ হৈ গৈছে মিছা মাছৰ লগত বনোৱা চব্জিটো। এতিয়া ভাতৰ থালিখন আমি ৰেডি কৰিলোঁ। ভাতটোত আছে চালাড আৰু কণী ভাজি আৰু এইটো পদিনা পাতৰ চাটনি আৰু নৰসিংহ পাত আৰু এইখিনি হৈছে উখৰা চাউল ভাত আৰু এইখিনি হৈছে দালি অমিতা। এনেদৰে আমি ভাতটো খাওঁ আজি। আৰু যোনসকলে মোৰ চেনেলটো নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।